মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক নন ষ্টপ ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথমটি অধ্যায় সৌৰজগতত আমাৰ পৃথিৱীৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। ইতিমধ্যে আমি গোটেই অধ্যায়টো আমি আলোচনা কৰিছোঁ, আশা কৰোঁ তোমালোকে বুজি পাইছা। ইয়াৰ পিছত আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ। এই অধ্যায়টোৰ মাজত যে দুটা প্ৰশ্ন আছিলে, গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি কি পাৰ্থক্য আছে। আমি যদি গোটেই লেচনটো চাওঁ তেনেহ'লে আমি চাম যে গ্ৰহ আৰু উপগ্ৰহৰ মাজত পাৰ্থক্য হ'ল গ্ৰহবোৰ নক্ষত্ৰৰ চাৰিওফালে ঘূৰে, কিন্তু উপগ্ৰহবোৰ গ্ৰহৰ চাৰিওফালে ঘূৰে। এইটো এটা প্ৰধান পাৰ্থক্য গ্ৰহ আৰু উপগ্ৰহৰ মাজত। গ্ৰহ আৰু উপগ্ৰহৰ যদি আমি চাওঁ, দুয়োটাৰে নিজা পোহৰ নাই, কিন্তু পাৰ্থক্য এইটোৱে যে গ্ৰহবোৰ নক্ষত্ৰৰ চাৰিওফালে ঘূৰে আৰু উপগ্ৰহবোৰ গ্ৰহৰ চাৰিওফালে ঘূৰে। এই গ্ৰহৰ যদি উদাহৰণ দিওঁ, আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে, আৰু সেইদৰে উপগ্ৰহৰ যদি আমি উদাহৰণ দিওঁ, চন্দ্ৰ বা জোন পৃথিৱীৰ চাৰিওফালে অৰ্থাৎ এটা গ্ৰহৰ চাৰিওফালেহে ঘূৰে। তাৰ পিছৰ প্ৰশ্নটো আছিলে, প্লুটোক কিয় সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয়। ইয়াৰ উত্তৰটো লিখিছোঁ। সৌৰজগতত থকা গ্ৰহবোৰ নিজা কক্ষপথেদি সূৰ্যৰ চাৰিওফালে ঘূৰে। কি কোৱা হৈছে যে সৌৰজগতত থকা গ্ৰহবোৰ অৰ্থাৎ সৌৰজগতত যিকেইটা গ্ৰহ আছে, প্ৰত্যেকটো গ্ৰহৰে এটা এটা কক্ষপথ আছে, অৰ্থাৎ সেই কক্ষপথেদিয়ে তেওঁলোকে সূৰ্যৰ চাৰিওফালে ঘূৰে। নিৰ্দিষ্ট এটা পথ আছে, সেই পথেদিয়ে তেওঁলোকে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। কিন্তু প্লুটোৰ ক্ষেত্ৰত কি হয়, প্লুটো গ্ৰহই নিজ কক্ষপথেদি ঘূৰাৰ উপৰিও আন গ্ৰহৰ কক্ষপথেদি ঘূৰা দেখা গৈছে। কি হৈছে, প্লুটো গ্ৰহটোৱে অকল নিজা কক্ষপথেদিয়েই নুঘূৰে, অন্য কক্ষপথেদিও ঘূৰি থাকে, অৰ্থাৎ প্লুটো গ্ৰহৰ কোনো নিৰ্দিষ্ট কক্ষপথ নাই, সেইকাৰণে ইয়াক গ্ৰহ বুলি কোৱা নহয়। তাৰপিছত আমি এতিয়া অনুশীলনীৰ যিখিনি প্ৰশ্ন আছে সেইখিনি আমি আলোচনা কৰিম। ইয়াৰে যিখিনি প্ৰশ্ন আছে গোটেইবোৰ একেবাৰে সহজ প্ৰশ্ন। তোমালোকে যদি মন দি অধ্যায়টো পঢ়া, লেচনটো পঢ়া, তোমালোকে নিজে উত্তৰখিনি নিজে কৰিব পাৰিবা। তথাপিও মই লিখি দিছোঁ যাতে অলপ সহজ হয় তোমালোকৰ বাবে, কিন্তু নিজে পঢ়াটো আচলতে খুবেই দৰকাৰ। সেইকাৰণে তোমালোকে নিজে লেচনটো পঢ়িবা, যাতে বস্তুখিনি বুজি পোৱা। মুখস্থ কৰিলে নহ'ব, বস্তুখিনি বুজি পাব লাগিব। সৌৰজগত বুলিলে কি বুজায়? প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো, সৌৰজগত বুলিলে কি বুজায়? আমি পঢ়িছোঁ লেচনটোত। সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা, গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বোলে। অৰ্থাৎ আমাৰ সৌৰজগতখন যি সূৰ্য আছে, সূৰ্যৰ চাৰিওফালে যিবোৰ গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা, গ্ৰহাণুপুঞ্জ যিবোৰ আছে, যিবোৰ সূৰ্যক কেন্দ্ৰ কৰি সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, সেইবোৰকে একেলগে সৌৰজগত বা সূৰ্যৰ পৰিয়াল বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো 1 নম্বৰৰ প্ৰশ্নটো, সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। কি কৈছে? সূৰ্যৰ পৰা দূৰত্ব অনুসৰি, অৰ্থাৎ সূৰ্যত একেবাৰে ওচৰত থকা গ্ৰহটোৰ পৰা একেবাৰে দূৰত থকা গ্ৰহটোলৈ আমাক গ্ৰহবোৰৰ নাম লিখিব দিছে। একেবাৰে ওচৰৰ গ্ৰহটো কি আছে, তোমালোকে অধ্যায়টোৰ যিবোৰ চিত্ৰ দিয়া আছে সেইবোৰ যদি চোৱা তোমালোকে গম পাবা। আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ, তাৰপিছত কি শুক্ৰ, তাৰপিছত পৃথিৱী, তাৰপিছত মংগল, তাৰপিছত বৃহস্পতি, শনি, ইউৰেনাছ, আৰু একেবাৰে দূৰত থকা গ্ৰহটো নেপচুন। যেতিয়া কৈছে যে দূৰত্ব অনুসৰি একাদিক্ৰমে সজোৱা, তেতিয়া তুমি আটাইতকৈ ওচৰত থকাটোৰ পৰা আটাইতকৈ দূৰলৈ থকাটোলৈকে তোমালোকে লিখিব লাগিব, যেনেকৈ মই লিখিছোঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে 1 গ, সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। দুটা প্ৰশ্ন আছে। প্ৰথম, সূৰ্য কি? তাৰপিছতটো যে সূৰ্যৰ বিষয়ে চমুকৈ লিখিব দিছে, বেছি বহলাই লিখিব নালাগে। যিখিনি কিতাপত, এইখিনিও মই কিতাপৰ পৰাই লিখিছোঁ, লেচনটোৰ পৰাই, তোমালোকে নিজে পাবাই, তথাপিও মই লিখি দিছোঁ। প্ৰথমতে সূৰ্য কি? সূৰ্য হৈছে এটা নক্ষত্ৰ। তাৰপিছত সূৰ্যৰ বিষয়ে চমুকৈ লিখিব দিছে। আমি অলপ আলোচনা কৰিম সূৰ্যৰ বিষয়ে, যে সূৰ্য কি? সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ, সেইবাবে আমি সূৰ্যক বেছ ডাঙৰ দেখোঁ। পৃথিৱীৰ আমাৰ ওচৰত থকা নক্ষত্ৰ কোনটো হৈছে? সূৰ্য, আৰু সেইবাবে সূৰ্যক আমি ডাঙৰ দেখোঁ। অন্য যিবোৰ নক্ষত্ৰ আমি দেখোঁ সেই আমাতকৈ বহুত দূৰত, সেইবাবে সেইবোৰৰ আকাৰ আমাৰ বাবে তৰাৰ দৰে।
সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ কি কৈছে সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ এইটো স্বাভাৱিক কথা কাৰণ নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ থাকে আৰু সেই নক্ষত্ৰৰ তাপ আৰু পোহৰে আমাৰ পৃথিৱীক পোহৰাই ৰাখিছে পৃথিৱীক তাপ দিছে সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী সেলসিয়াছ মানে কিমান গৰম সূৰ্যটো প্ৰায় 6000 ডিগ্ৰী সেলসিয়াছ বহুত গৰম সূৰ্যৰ বয়স 500 কোটি বছৰৰ ওচৰা-ওচৰি কিমান 500 কোটি বছৰ সূৰ্য প্ৰচুৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবে পৃথিৱীৰ গ্ৰহত জীৱন ধাৰণ সম্ভৱ হৈছে এই সূৰ্যৰ বাবে পৃথিৱীৰ গ্ৰহত জীৱন ধাৰণ আমি মানুহ হওক বা অন্য জীৱ-জন্তু হওক বা গছ-গছনি হওক কাৰ বাবে জীয়াই আছে সূৰ্যৰ বাবে সূৰ্য এটা বৃহৎ কাৰণ আমি জীয়াই থকাৰ এটা বৃহৎ কাৰণ সূৰ্যৰ পোহৰ সূৰ্যৰ তাপ পৃথিৱীত হোৱা দিন ৰাতি ঋতু পৰিৱৰ্তন বতৰৰ সালসলনি এই সকলোবোৰ প্ৰধান কাৰণ হৈছে সূৰ্যৰ কাৰণেই আমাৰ দিন ৰাতি ঋতুৰ পৰিৱৰ্তন বতৰৰ সালসলনি এইবোৰ হয় যেহেতু পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে তাৰ বাবেই দিন ৰাতি পৰিৱৰ্তন হয় ঋতুৰো পৰিৱৰ্তন হয় এইবাবেই তাৰ পিছৰ প্ৰশ্নটো হৈছে 2 নম্বৰৰ ক নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয় একদম সহজ নিজৰ পোহৰ থকা তৰাবোৰক কি হয় যিবোৰ তৰা নিজা পোহৰ থাকে সেইবোৰক কোৱা হয় নক্ষত্ৰ তাৰ পিছত 2 নম্বৰৰ খটো পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি এইটো একেবাৰে সহজ পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হ'ল শুক্ৰ তোমালোকে যদি চিত্ৰবোৰ চোৱা অধ্যায়টোত তোমালোকে দেখা পাবা তাৰ পিছৰ প্ৰশ্নটো চাবা আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি এইটো সহজ আমি তাপ আৰু পোহৰ কোনটো নক্ষত্ৰৰ পৰা পাওঁ আমাৰ ওচৰত কোনটো নক্ষত্ৰ আছে সূৰ্য তেনেহ'লে আমি সূৰ্যৰ পৰা তাপ আৰু পোহৰ পাওঁ ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায় এই 2 নম্বৰৰ ঘ ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায় ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক পপীয়া তৰা আমি সাধাৰণতে পপীয়া তৰা বুলি কওঁ আৰু বৈজ্ঞানিক ভাষাত উল্কা বুলি জনা যায় এইটো পাঠটোত লিখা আছে সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হ'ল নেপচুন তাৰ পিছৰ প্ৰশ্নটো ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত কোন দুটা গ্ৰহৰ মাজত ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো হৈছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত যদি চিত্ৰবোৰ চাওঁ তৃতীয় স্থানত আছে বুধ আৰু শুক্ৰৰ পিছত আমাৰ পৃথিৱী আছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি ঠিক আছে তাত আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় প্ৰশ্নটো কি গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় গ্ৰহাণুপুঞ্জবোৰ মংগল আৰু বৃহস্পতি তোমাৰ মংগল আৰু বৃহস্পতিৰ মাজত বহুত ডাঙৰ এটা গেপ আছে তাৰ মাজতে খালী ঠাই আছে আৰু সেইখিনিতে গ্ৰহাণুপুঞ্জবোৰ বিভিন্ন পদাৰ্থবোৰ দেখা যায় তাৰ পিছত 4 নম্বৰৰ কটো পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় পৃথিৱীৰ যমজ বুলি শুক্ৰ গ্ৰহক কোৱা হয় আমি পঢ়ি আহিছোঁ পাঠটোত তাৰ পিছৰ প্ৰশ্নটো 4 নম্বৰৰ খ সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ কি সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল ধূমকেতু আমি গোটেইখিনি প্ৰশ্ন এনেদৰে আলোচনা কৰিলোঁ আৰু এই ভিডিঅ'টো ইয়াতে আমি সমাপ্ত কৰিম আশা কৰোঁ তোমালোকে বুজি পাইছা যদি কিবা বুজি পোৱা নাই তোমালোকে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি প্ৰশ্ন সুধিব পাৰা ধন্যবাদ